এওঁ গাহৰি পুহিছে, তোমাৰ প্ৰব্লেমটো ক'ত? নহয় হে ছাৰ, আমাৰ সমাজত গাহৰি পোহাটো মানা আছে নহয়। কোনে কৈছে? বজাৰত দেখোন অপেনলি গাহৰি মাংস বিক্ৰী হৈ আছে, তাত বাধা দিছা? পেটত চৰে, বাৰীত নচৰে। সেইটো কথা নহয় ছাৰ। তেতিয়াহ'লে আৰু বেলেগ কথা কি আছে? মই ব্যৱসায়হে কৰিছো। আৰু এই গাহৰি ব্যৱসায়হে কৰিবলৈ পালি, বেলেগ ব্যৱসায় আৰু বিচাৰি নাপালি নহয়? আচ্ছা, গোটেই মালটো মানে গাহৰিক লৈ চলি আছে। চাওক মানে আহকচোন কথা এটা কওঁ। কিয়? কথা এটা আছে, বেয়া নাপাব, আহকচোন। কি কথা? চা ভিতৰত যে গাহৰি আলোচনা কৰি আছে, মই একে গাহৰি তেল পিছলে মনত পৰি গৈছে। মানে গাহৰি জমকালটো লৈ মই এটা গান ৰচনা কৰি থৈছো। চা কি গান? খচা খচা কৰি গাহৰি বাৰীত সোমাই পিছৰখন শুনো বহুত ধুনীয়া। চা বাৰীত সোমা চুৰ কৰা নাই, ডকাইত কৰা নাই, মদ ভাং বিক্ৰী কৰা নাই। গাহৰি দুটামান পুহি বিকিছে, এইটো কি অপৰাধ হ'ব পাৰে? হ'লেও ছাৰ, সমাজত নীতি নিয়ম বুলি কথা এটা আছে নহয়। নীতি নিয়মবিলাক সমাজ গঢ়িবলৈ লাগে, ভাঙিবলৈ নহয়। এটা নিবনুৱা ডেকাই চাকৰি বিচাৰি নেপায়, চুৰ ডকাইত নকৰি নিজে ব্যৱসায় কৰিছে, তাক আমি উৎসাহহে দিব লাগে। দুটামান গাহৰি পুহি বিকিলে সমাজৰ একো ক্ষতি নহয় আৰু অশান্তিও নহয়। মোবাইলটো এনে কি মোবাইল? 4G মোবাইল আপগ্ৰেড। এইটো আপগ্ৰেড হ'লে নহ'ব, চিন্তাবোৰো আপগ্ৰেড হ'ব লাগিব। এওঁক আচলতে আমি পুৰস্কাৰহে দিব লাগে, কাৰণ চাকৰি নেপায়, হতাশ নহয়, কোনো বেয়া পথলৈ নগৈ কষ্ট কৰি স্বাৱলম্বী হৈছে। এওঁ আচলতে তোমালোকৰ নিচিনা নিবনুৱা ডেকাৰ আদৰ্শ। তুমি ব্যৱসায় কৰি যোৱা, কোনে কি কৰে ময়ো চাম। ঠিক আছে ছাৰ। কথাখিনি আচলতে ছাৰ মই ইমান দকৈ ভবাই নাছিলোঁ। ভাবিব লাগে আকৌ এইবোৰ কথা। এতিয়া তেওঁৰ নিচিনাকে যদি চবেই স্বাৱলম্বী হ'বলৈ শিকে, আমাৰ সমাজখনৰ পৰা চুৰ ডকাইত কমি নাযাবনে?